নমস্কাৰ বন্ধুসকল। আজি মানে উৰুকাৰ বজাৰ কৰিব যাওঁ আমি, জিতেন আৰু মই। বলকচোন যাওঁ আজি উৰুকাৰ বজাৰত কি বজাৰ কৰোঁ, কি নকৰোঁ দেখুৱাই আছোঁ আপোনালোকক। বলক মোৰ লগত যাত্ৰা আৰম্ভ কৰোঁ। কি বজাৰ কৰোঁ। এই খাওঁতে পাপা হ'লে 1200-1300 টকা হৈ গৈছে কেঁচিয়া। বলকচোন দেখুৱাই আছোঁ কিমান দাম হৈছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, যাই থাকোঁ বলক। বজাৰ বুধবাৰে বজাৰ আমাৰ গোটেইবোৰ মানুহ চাচোন কিমান আছে মানুহ। বজাৰ মানুহ চব মানুহ বজাৰত মানুহ। আলু বজাৰ এইবিলাক আলু চব্জি ये कपड़े का दुकान कपड़े कपड़ लगे कपड़ कंबल लगे नहीं कंबल कपड़ दुकान कपड़ है जो हमारे बुध घूरे बाजार कि लगे कपड़ कपड़ মানুহ ইমান মানুহ বজাৰৰ মানুহ উৰুকা বজাৰৰ মানুহ দেখা পাইছে চবে এইবিলাক কাপোৰ 100 এই ওলকবি কি মস্ত ওলকবি হে বাপা হালে নকবি আৰু কি কম এই নেকল এইগিলা নাৰিকল যোৰা 150কে হা কি দাম আকৌ এগিলা 600 এগুলা ব্যাপারে 1200 টাকা আছে। হ্যাঁ দিয়ে সবুতে দিম গেলেও যে ব্যাপার গেলে বেয়া কাম নাই নেকি বেচা কি যাও না ব্যাপার বেয়া ও কিমান মাগলা মুরগি হ্যাঁ কিমান দাম 500 কিমান ওজন আজকাই কিমান হ'ব ওজন কিমান এগুলো কেজি 350 কম দিন হ'ব এইবিলাক কেৰেছে না পাতি কিমান দাম এগুলা কিমান দাম 550 এইবিলাক চানা মানুহ বজাৰৰ মানুহ আহি মোকে 1 কেজি লাগে 1 কেজি যাব না শুনে কিমান হ'ব